Hello friends, welcome to Rupantor Osom. আজি আপোনালোকৰ ওচৰলৈ এটা ইন্টাৰেষ্টিং ৰেচিপি লৈ আহিছোঁ। হেতু হল ভেদাইলতাৰে বনোৱা মাছৰ জোল। দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ। এই ৰেচিপিটো বহুত সিম্পল আৰু ইজি হয়। কোনোবাই যদি খাইছে তেন্তে গম পাব আৰু যদি খোৱা নাই তেন্তে আমাৰ ৰেচিপিটো সম্পূৰ্ণকৈ চাওক আৰু ঘৰতে আৰামত এই জোল ভেদাইলতাৰ জোলটো বনাই খাব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই ৰেচিপিটোৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্টছ হ'ল ভেদাইলতা আৰু অলপমান নৰসিংহৰ পাত, দুটা কেঁচা জলকীয়া আৰু এয়া অলপ আলু আমি বইল কৰি লৈছোঁ। প্ৰথমে আমি ভেদাইলতা আৰু নৰসিংহ পাত সেইকেইটা আমি দুটা কেঁচা জলকীয়াৰে মিক্সিত মাৰি আমি পেষ্ট এটা বনাই ল'ম। আমাৰ পেষ্ট বনোৱা হৈ গৈছে। এইখিনি পেষ্ট আমি এতিয়া এখন চেকনিৰে ধুনীয়াকৈ চেকি ল'ম। এনেদৰে আপোনালোকে চেকি ল'ব ধুনীয়াকৈ এখন চেকনিৰে। এতিয়া আমি তাৰ ৰসখিনি পাই গ'লোঁ গোটেইখিনি। এতিয়া আমাৰ মেইন ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে আমি কেৰাহীত অলপমান মিঠাতেল দি ল'লোঁ। এয়া আমি দুটা শুকান জলকীয়া দি দিছোঁ। এয়া আমি অলপমান কাটি থোৱা আদা নহৰু অলপমান থেতালি লৈছোঁ আৰু তেলত দি দিছোঁ। কিছু দেৰি এনেকৈ ভাজি লওক অলপমান ৰঙচুৱা হোৱালৈ। এতিয়া আমি বইল কৰি ৰখা আলু দুটা ধুনীয়াকৈ ভাঙি মিহি কৰি লৈ ইয়াত দি দিছোঁ। এয়া আমি নিমখ দি লৈছোঁ, নিমখ সোৱাদ অনুসৰি দি ল'ব। এয়া অলপমান হালধি। এতিয়া আমি অলপ ফ্ৰাই কৰি ল'ম আদা নহৰুখিনি। এয়া আমি অলপমান জালুক দি দিছোঁ। এতিয়া আমি বনাই ৰখা যিখিনি ৰসখিনি নৰসিংহ আৰু ভেদাইলতাৰ যিখিনি ৰস সেইখিনি আমি দি দিছোঁ। এতিয়া আমি ইয়াত অলপমান পিঠাগুড়ি পানীৰে গুলি পেলাই আমি ইয়াত মিলাই দিছোঁ। ই কি কৰিব, আমাৰ জোলখিনি অলপ ডাঠ কৰি তুলিব, লগতে সোৱাদটো বৃদ্ধি কৰিব। আমাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈ গৈছে। এতিয়া আমি অলপ সময় বইল হ'ব দিছোঁ। তাৰপিছত আমি এতিয়া দিছোঁ ইয়াত মাছ কেইটুকুৰা, ভাজি ৰখা মাছ কেইটুকুৰা আমি ইয়াত দি দিছোঁ। এতিয়া আমি ঢাকনি এখন লগাই 5 মিনিট সময় ঢাকি ৰাখিম। আমাৰ ৰেচিপি প্ৰায় ৰেডি হৈ গৈছে। বহুত ইজি বনাবলৈ। কেতিয়াবা ঘৰত ট্ৰাই কৰক আৰু আমাৰ চেনেলটো চাই যদি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্টো কৰিব। যদি কিবা আমাৰ ভুল হৈছে বা আপোনালোকে কিবা ছাজেশ্যন আছে তেন্তে আমাক নিশ্চয় কমেণ্ট কৰিব। ধন্যবাদ।